As the sun was rising on the 4th of April. লকডাউনৰ এই সময়খিনি কিদৰে কটাইছো হেয়াকে জনাই জিতুলে ক'বলৈ ক'লে হেল্ল' ফ্ৰেণ্ডছ মই কুলিন So young and dumb, I never learned it. Mama told me you should never play with the heart. Maybe I should told you this. WhatsApp বন্ধুসকল বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ'লৈ মই যিটো কৰে আপোনালোকলৈ লৈ আনিছোঁ এটা বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ' চ' আজিৰ ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব দুজনকৈ ইউটিউবাৰ চ' এজন হৈছে আমাৰ বাস্তৱ ছাৰ আৰু এজন হৈছে কুলিন চ' আজি তেখেতলোকক মই ক'লোঁ যে লকডাউনৰ সময়খিনি কিদৰে কটাইছে তাকে মোক ভিডিঅ' হিচাপে দিবলৈ ভিডিঅ'বিলাক দেখুৱাম আপোনালোকে চাই থাকিব আৰু মই উপস্থিত আছোঁ আজি আমাৰ পথাৰৰ কঠীয়াতলিত চ' এয়া আমাৰ কঠীয়াতলি ঠিক কৰি আছোঁ আপোনালোকে চাই থাকিব চ' প্ৰথমতে আপোনালোকে দেখিবলৈ পাব বাস্তৱ ছাৰ তেখেতৰো ইউটিউব চেনেল এটা আছে যি বাস্তৱ বৰা এজন হৈছে কলেজৰ শিক্ষক চ' তেখেতে বহুত ধুনীয়া ধুনীয়া টিচ কৰে চ' আপোনালোকে তেখেতৰ চেনেলটো চাব তেখেতৰ চেনেলত কি আৰু কিবা এটা পাব আৰু চাবগৈ যদি ভাল লাগে তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো মই ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব বৰ্তমান মই উপস্থিত আছোঁ এয়া হৈছে আমাৰ কঠীয়াতলি লাহে লাহে ঠিক কৰি আছোঁ চ' আপোনালোকে চাব ভিডিঅ'টো কেনেকুৱা হৈছে আৰু সিদিনা মই আমাৰ কঠীয়াতলিত গোবৰ পেলোৱা কিছু দৃশ্য চ' নমস্কাৰ বন্ধুসকল মই জিতুল কোঁৱৰ সদায় কৈ থকাৰ দৰে আৰু আপোনালোকে চাই আছে মাৰ্কছমেন ব্লগছ তো বেছি দীঘলীয়া নকৰি আজি ভিডিঅ'টো লেটছ গ' চ' মোৰ চিনেমেটিক শ্বটটো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব চ' তেনেহ'লে নেক্সট ভিডিঅ' আপোনালোকলৈ লৈ আনিছোঁ বাস্তৱ ছাৰ তেওঁৰ মধুৰ সুৰটো চাই লওক চ' লেটছ গ' প্ৰাকৃতিকভাৱে নহ'লেও বহু সময়ত আহি আমাৰ মাজত উপস্থিত হোৱা এই বিশেষ ঘটনাটোৱে আমাক সকলোকে বিপৰ্যস্ত প্ৰস্তুত নথকা এটা বিষয় লকডাউন মানুহৰ মানসিকতাক জোকাৰি যোৱা এক অৱস্থা লকডাউন কোনোকালে পৰিচিত নথকা এই বিশেষ শব্দটোৱে সকলোৰে জীৱনত এক বিৰূপ প্ৰভাৱ পেলাই গৈছে তথাপিতো স্তব্ধ হোৱা নাই মানুহৰ জীৱন যাত্ৰা এনেকৈ চলি আছে জীৱন ততিনিখন নিৰৱধি গতিৰ লগত সংগতি মিলাই আমিও ঘূৰি ফুৰিছোঁ নিত্য নতুন চিন্তা চৰ্চাৰে আৰু চিন্তা ভাৱনাৰে লকডাউনৰ এই বিশাল পৃথিৱীখনৰ মাজত একমাত্ৰ নিজৰ মাজত লকডাউনৰ এই সময়খিনি কিদৰে কটাইছোঁ সেয়াকে জনাই জিতুলে ক'বলৈ ক'লে যে কেনেকৈ মই লকডাউন পাৰ কৰিছোঁ তো কলেজৰ অধ্যাপনাৰ সৈতে জড়িত হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক বহু সময়ত অনলাইন ক্লাছৰ খবৰ দিছোঁ বহু সময়ত তেওঁলোকক পঢ়াইছোঁ পাঠ দিছোঁ আৰু একে সময়তে যিখিনি পাৰোঁ মানসিকভাৱে নিজৰ বাবে কিছু কাম কৰাৰ চেষ্টা কৰিছোঁ গল্প পাঠ কৰিছোঁ উপন্যাস পাঠ কৰিছোঁ ব্লগছ বনাইছোঁ এইদৰে আচলতে নিজৰ ঘৰখনৰ লগত একাত্মতাৰে মিলা প্ৰীতিৰে আছোঁ সজাগ থাকক সক্ৰিয় থাকক লকডাউনত নিজক পৰিবৃদ্ধি কৰক নিজৰ মাজৰ সুপ্ত প্ৰতিভা বিকাশ কৰক কেতিয়াও নিসংগ হৈ নাথাকিব নিসংগ হৈ থাকিলে আমি আমাৰ মানুহবোৰ নিজৰ কাৰণে নিজে চ' আপোনালোকে নেক্সট দেখিবলৈ পাব কুলিন চ' কুলিনে কিদৰে হেল্ল' ফ্ৰেণ্ডছ মই কুলিনছ ব্লগ ইউটিউব চেনেলৰ তৰফৰ পৰা কৈ আছোঁ আৰু আপোনালোকে চাই আছে মাৰ্কছমেন ব্লগ মাৰ্কছমেন চেনেলৰ জিতুল কৰে বহুত ভাল ব্লগিং ভিডিঅ' বনায় তো আপোনালোকে ভিডিঅ'বোৰ চাব আৰু মাৰ্কছমেন চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰো এটা ব্লগিং চেনেল আছে কুলিনছ ব্লগ আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে তো আপোনালোকে যাওক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলত বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই একমাহমান হ'ল ভিডিঅ' দিব পৰা নাই লকডাউনৰ কাৰণে কিন্তু আপোনালোকে ৰিচেণ্টলি এটা ভিডিঅ' পাব তো জিতুল কৰৰ চেনেলত
মাৰ্কছমেন ব্লগত এইবাৰ মোৰ প্ৰথম আহিছোঁ। মোৰ ইউটিউবত অহা বেছি দিন হোৱা নাই। তো মই আগতে জিতুল কৰক চিনি পোৱা নাছিলোঁ, কিন্তু যেতিয়াৰ পৰা ইউটিউবত আহিলোঁ তো নিজৰ ভাইৰ দৰে হৈ গ'ল জিতুল কৰ। আপোনালোকতো জানে, আপোনালোক অবিহনে আমি কেতিয়াও এজন ইউটিউবাৰ হ'ব নোৱাৰোঁ। আৰু তো আপোনালোকে ছাপোৰ্ট কৰি যাব, মৰম ভাল পোৱা দি যাব, যাতে আমি আগলৈকে আগুৱাই যাব পাৰোঁ আৰু ভাল এজন ইউটিউবাৰ হ'ব পাৰোঁ। তো এইখিনি আছে, বাকীখিনি জিতুল কৰে ক'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কুলিনৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব, আৰু বাস্তৱ ছাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। চ' এতিয়া মই দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক সিহঁতৰতো কিছু দৃশ্য দেখালোঁ, আৰু মোৰো চিনেমেটিক শ্বৰ্ট এটা দেখালোঁ, য'ত মই কঠীয়া তলিত গোবৰ পেলোৱা আছোঁ। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাব। চ' এতিয়া মই বৰ্তমান ক'ত উপস্থিত আছোঁ, বৰপথাৰত। বৰপথাৰ মানে বৃহৎ ডাঙৰ পথাৰ, বহুত ডাঙৰ পথাৰ। ইয়াৰ পৰা হাও তালৈকে মানে মুনি নাপায়, মানে দেখি নাপায় আৰু ইমান দূৰে ইমান ডাঙৰে পথাৰ, বৰপথাৰ তাকে কৈছে আমি। তাৰে নাম হ'ল, আমাৰ পথাৰখনৰ নাম হ'ল বৰপথাৰ। চ' বৰপথাৰ কিছু দৃশ্য দেখালোঁ।